বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ 60 সংখ্যক অধিৱেশন। আজি দিনৰ 1 বজাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পদ্মশ্ৰী বঁটা প্ৰাপক ডক্টৰ মংগল সিং হাজোৱাৰী, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰধান প্ৰাশান্ত বড়ো, বড়ো সাহিত্য জগতৰ বৰেণ্য সাহিত্যিক লিখকসকল উপস্থিত থকাৰ উপৰিও উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, বড়ো সাহিত্য সভা বড়ো জাতিৰ এটা জাতীয় সংগঠন। বড়ো সাহিত্য সভাই বড়ো জাতিক বিগত 60 বছৰে নেতৃত্ব দি আহিছে। বড়ো সাহিত্য সভা বড়ো জাতিৰ অভিভাৱক স্বৰূপ। জাতিৰ প্ৰতি বড়ো সাহিত্য সভাৰ যি ভূমিকা সেয়া আমাৰ বাবে সদায় স্মৰণীয়। বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা আৰু অধিক শক্তিশালীভাৱে আগুৱাই যাওক। কাৰাবন্দী NDFBৰ নেতা ৰঞ্জন দৈমাৰী সহ অন্য নেতাসকলৰ মুক্তি সন্দৰ্ভতো মত প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কয়, বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ লগতে অন্যান্য কাৰাবন্দী নেতাসকলক সাধাৰণ ক্ষমাদান কৰি মুকলি কৰি দিব লাগে। সাহিত্য সভা বড়োৰ এটা জাতীয় সংগঠন। যোৱা 60 বছৰ ধৰি বড়ো জনগোষ্ঠীটোক বিভিন্ন দিশত নেতৃত্ব দি আহিছে বড়ো সাহিত্য সভা, আৰু সেইটো আজি বড়ো সাহিত্য সভাক বড়ো জনগোষ্ঠীৰ গাৰ্জেন হিচাপে ধৰি লোৱা হয়। গতিকে আজি বড়ো সাহিত্য সভাৰ যিটো ভূমিকা সেইটো আমাৰ কাৰণে সদায় স্মৰণীয়। অনাগত দিনত বড়ো সাহিত্য সভা অধিক শক্তিশালী হওক, বড়ো জনগোষ্ঠীক অধিক আগুৱাই লৈ যাবলৈ সক্ষম হওক। বড়ো সাহিত্য সভাৰ নেতৃত্বই আজি যিখিনি দায়িত্ব লৈ আছে সেই দায়িত্বৰ পালন কৰাৰ দ্বাৰাই বড়ো জনগোষ্ঠী বিশ্বৰ বুকুত আৰু উজ্বলি যাওক, সেইটোকে মই কামনা কৰোঁ। সেইটোতো আমাৰ একৰ্ডৰ যিটো স্পিৰিট মতে যিটো আছে, তেখেতক এজন ছিগনেটৰী হিচাপে মুকলি কৰি দিব লাগে, সেইটো আমিও আহ্বান কৰি আহিছোঁ। আৰু যিখিনি জেলত বাকীখিনি আছে তেখেতসকলকো জেনেৰেল এমনেষ্টি দিব লাগে, আৰু যিসকল জেলত আছে সেইখিনি ৰিলিজ কৰি দিব লাগে, সেইটোকো আমি আহ্বান কৰিছোঁ। কিন্তু গভৰ্ণমেণ্টে কিছুমান লিগেল প্ৰচিডিউৰৰ কথা কৈ আছে, আৰু এতিয়া 4খনকৈ চাৰিখন স্পেচিয়েল কোৰ্ট গঠন কৰাৰ কথা কৈছে, আৰু এই নিৰ্বাচন কোড অফ কণ্ডাক্ট উঠাৰ পিছতে এই কামটো লৈ পেলাই আমি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ গভৰ্ণমেণ্টক হেঁচা প্ৰয়োগ কৰিম। হৰ্চ ট্ৰেডিং সন্দৰ্ভত মন্তব্য কৰি বিটিআৰ প্ৰধানগৰাকীয়ে পুনৰ কয়, ৰাজ্যত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত। বিজেপি মিত্ৰজোঁটে মেজিক সংখ্যাৰ আসন লাভ কৰিব, গতিকে কোনেও হৰ্চ ট্ৰেডিঙৰ ভয় কৰি ডুবাইলৈ যোৱাৰ দৰকাৰ নাই। ৰাইজৰ মাজত থাকি ৰাজনীতি কৰক। আৰু ভয় কৰি একো লাভ নাই। ইয়াত NDA চৰকাৰ হ'ব, বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব। ইয়াত আৰু ডুবাইত যাব লগা কি আছে? তেখেতসকলে ইয়াত যিহেতু নিৰ্বাচন খেলিছে, ইয়াত ৰাইজক প্ৰতিনিধিত্ব কৰিছে, ইয়াতে থাকক, ইয়াতে থাকি পেলাই ৰাজনীতি কৰক, সেইটো আমি আহ্বান কৰিম। আৰু এইবাৰ ভয় কৰি একো লাভ নাই, কাৰণ ভয় কৰাৰ কোনো দৰকাৰেই নাই। মানে যিটো আমাৰ মেজিক নাম্বাৰ লাগে, ইয়াতকৈ বহুত অধিক আসন লৈ পেলাই মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব, ইয়াত কোনো সন্দেহ নাই। একো নাই, UPPLতো চব ঘৰে ঘৰে আছে, হৰ্চ ট্ৰেডিঙৰ কথাই নাই। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বড়ো সাহিত্য সভাৰ ওপৰত মন্তব্য কৰি কয়, বড়ো ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাষাটো জনপ্ৰিয় কৰিব লাগিব। বড়ো ভাষাৰ উপৰিও সকলো জাতি জনগোষ্ঠীৰ ভাষাৰ প্ৰচাৰৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগিব। হৰ্চ ট্ৰেডিং সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। কোনোবা ভাষা চৰকাৰী হওক নহওক, যিকোনো ভাষাতে চৰকাৰৰ অতিকৈ প্ৰয়োজনীয় কথাবিলাক প্ৰচাৰৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৱে বাস কৰা জেগাবিলাকত আমাৰ চৰকাৰী যিবিলাক প্ৰচাৰ পত্ৰৰ পৰা আৰম্ভ কৰি তেনেকুৱা ধৰণৰ জাননীবিলাক মানে এডভাৰটাইজমেণ্টবিলাক দিব, সেইটো এই জেগাত বসবাস কৰা মানুহৰ মাতৃভাষাত হ'ব লাগে, কাৰণ এই বিষয়ে চবে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে সেইখিনিয়ে কথা। গতিকে লাহে লাহে মই ভাবোঁ চৰকাৰে যেতিয়া ব্যৱহাৰ কৰি যাব, অন্যবিলাকো সেইটো শিকিবলৈ মানে আৰম্ভ কৰিব। অলৰেডি বড়ো ভাষা বিভিন্ন জেগাত অলৰেডি মানে শিকিব লৈছে। আজি ফৰেইন কাণ্ট্ৰিবিলাকত নিজে নিজে ইউনিভাৰ্চিটিবিলাকৰ বিষয় হিচাপে আজি সেইটো জাপানতো অলৰেডি আৰম্ভ কৰিছে, US এইবিলাকতো অলৰেডি আৰম্ভ কৰিছে। তো তেনেকুৱা ধৰণৰ বড়ো ভাষাটোৰ প্ৰতি চবৰে এটা মানে এতিয়া কি কয় সেইটো আকৃষ্ট হৈ আছে এই ভাষাটো জানিব। আৰু বড়ো বিষয়ে বড়ো জাতিটোৱে নিজে এটা ইতিহাস, গতিকে সেই ইতিহাস সেই বস্তুটোৰ কাৰণে মানুহে সেইটো ইচ্ছা এতিয়া মানে যদি জগতখন জানিব লাগে, বড়ো জাতিক জানিলেও জগতখন কিছু জানিব পৰা যায়। তো সেইটোৰ লগত সম্পৰ্ক, গতিকে সেইটোৰ কাৰণে বড়ো ভাষাটো অলপ সুযোগ যদি পায় চবেই কম সময়ৰ ভিতৰত শিকি ল'ব। বাক্সাৰ পৰা কুমাৰদীপ কাশ্যপৰ ৰিপৰ্ট, জিঅন নিউজ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংবাদ মাধ্যমৰ হৈ সেৱা কৰাত আপুনি আগ্ৰহী নেকি? যদি আগ্ৰহী, জিয়ন নিউজে প্ৰদান কৰিব সেই সুবিধা, কিয়নো জিয়ন নিউজৰ প্ৰয়োজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা স্থানীয় সংবাদদাতাৰ। আগ্ৰহীসকলে তলৰ ঠিকনাত যোগাযোগ কৰক।